ভাষাৰে মানে ক'ব নোৱাৰা বহুত ভাল লাগি আছে আৰু সকলোকে থেংক ইউ ছাৰ থেংক ইউ চবকে থেংক ইউ বহুত হেল্প কৰিছে গ্ৰুমিং ভালকৈ দিছে যাতে চবকে ভালকৈ দিছে বাছ সেইখিনি বহুত ভাল লাগি আছে মোৰ নাম মাম্পী মালাকাৰ মই কলগাছিয়া কি ক'ম হয় আছে বহুত ভাল লাগি আছে মডেলিং ক্ষেত্ৰত কেৰিয়াৰ কৰিব বিচাৰে হয় ধন্যবাদ ছাৰ ধন্যবাদ মানে ফেশ্বনে হয় আৰু কি মানে কি ক'বা ভাল লাগিছে তাই খোজকাঢ়টো ভালকৈ খোজকাঢ়ে মানে কনচেনট্ৰেট বহুত ভালকৈ কৰিছে সেইকাৰণে ভাল লাগিছে উইনাৰ হৈছে আজি মোক বহুত ভাল লাগিছে কাৰণ বৰপেটা হাউলীৰ বাকী ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এইখন অনুষ্ঠানত গ্ৰ'মাৰ জুৰি মেম্বাৰ বা জাৰ্ণালিষ্ট যিমান গেষ্ট আহিছে তাৰপিছত কণ্টেষ্টেণ্ট যিমান বৰপেটাবাসীৰ ৰাইজ আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ সকলোৱে মিলি আমি আজিৰ অনুষ্ঠানখন ভালদৰে আগবঢ়াব পাৰিছোঁ এনেকুৱা অনুষ্ঠান পিছলৈকে বৰপেটাত আৰু হৈ থাকক অইন জিলাৰ পৰা যেন বৰপেটাত এনেকুৱা অনুষ্ঠানৰ কাৰণে আহিব লগা হয় মানুহে আজি আমাৰ অনুষ্ঠানত কিডছ টিন মিষ্টাৰ মিছ মিলি 30 মান কণ্টেষ্টেণ্ট হৈছে আৰু ইয়াতকৈ বেছি কণ্টেষ্টেণ্ট হোৱা কথা আছিলে যিহেতু বৰষুণৰ কাৰণে বহু ঠাইত বানপানী হৈ আছে ইয়াৰ কাৰণে আমাৰ অলপ কণ্টেষ্টেণ্ট কম হৈছে আমাৰ ইয়াতে গুৱাহাটী আছে মংগলদৈ গোৱালপাৰা ধুবুৰী বৰপেটাত ৱেষ্ট বেংগল আছে 7-8খন ডিষ্ট্ৰিক্টৰ ইয়াতে কণ্টেষ্টেণ্ট আছে বঙাইগাঁও মানিকাচৰ গ্ৰেণ্ড উইনাৰ এতিয়া আমাৰ মিছৰ গ্ৰেণ্ড উইনাৰ হৈছে কণ্টেষ্টেণ্ট নম্বৰ 19 মিছৰ গ্ৰেণ্ড উইনাৰ তাৰপিছত ছুপাৰ উইনাৰ হৈছে 13 এম কে প্ৰডাকশ্যনৰ দ্বাৰা মই ভাবোঁ আমাৰ এম কে প্ৰডাকশ্যনৰ ডাইৰেক্টৰ মই হয় এম কে প্ৰডাকশ্যনৰ দ্বাৰা এওঁলোকক আমাৰ যিবিলাক আগন্তুক শ্ব' হ'ব সেইবিলাক শ্ব' এওঁলোকে মানে টিম মেম্বাৰ্ছ বা জাজমেন গ্ৰ'মাৰ হিচাপে চান্স পাব চান্স পোৱাৰ পিছত কি হ'ব এওঁলোকে মডেলছ প্ৰফেচনেল মডেলছ হৈ যাব শিকাৰ পিছত তেতিয়া আন শ্ব'ত মডেল কৰিবৰ কাৰণে চান্স পাই থাকিব আৰু হয়তো কেতিয়াবা যদি ভাল ভাগ্য থাকে তেতিয়া প্ৰিণ্ট মডেলো হ'ব পাৰে আজিৰ অনুষ্ঠানত মই ক'ব পাৰোঁ যে আমাৰ যিহেতু ইয়াতে 3টা ৰাউণ্ড হৈছে ট্ৰেডিশ্যনেল ৱেষ্টাৰ্ণ এণ্ড ডিজাইনাৰ আমাৰ পৰম্পৰাগত সাজপাত আমাৰ অসমৰ যিবিলাক পৰম্পৰাগত সাজপাত আছে এই সাজপাতবিলাক অসমৰ বাহিৰতো যেন মেখেলা চাদৰ পৰম্পৰাগত সাজপাতবোৰ প্ৰচলিত হয় এইখিনিয়ে মই বিচাৰি আজি সাজপাত প্ৰতিযোগিতা মই ইয়াতে